Hello everyone, welcome back to my YouTube channel because বলে আপোনাক সকলোকে স্বাগতম জনাইছো মই গা পা ধুই আহি আজৰি লিখিছে নহয় এটা পাকঘৰত মানে ভাত পাতি থৈছো পোৱাজনীৰ কাৰণে খিচিৰি তাই যেহেতু স্কুললৈ যাব আৰু স্কুল যাম টাইমত দেখিছে না খিচিৰি দিলে তাই কেনেকৈ খাই গৈছে ল'ৰা ছোৱালীবিলাকক যাব সময়ত খাবলৈ মন নকৰে ন যেহেতু ৰাতিপুৱাই হয় তাৰ পৰা তাইক পঠাই মেলি মই ইয়াত দেখিছে না পাকঘৰত ভাত পাতি আছো আৰু এইফালে দাইল বনাবৰ কাৰণে জাতিলাও কাটি আছো তাৰ পৰা কালিয়ে মাছ আছিলে তাৰ দুডুখমান তাকে ভাজিলো ফ্ৰাই কৰিলো তাৰ পৰা বিন আৰু গাজৰ কাটি ৰাখিছো ভাজিবৰ কাৰণে ওচৰে বৌজনীয়ে দিছিলে মানিমুনি তাকে চাটনি বনাবলৈ বুলি ললো আদা নহৰু পিয়াজ দি তাকে চাটনি বনালো আৰু মানিমুনি খাই কোনে কোনে খাই ভাল পায় মই কিন্তু বৰ ভাল পাওঁ খাই দেই তাৰ পৰা মই মিক্সিত দিলো দিয়াৰ পিছত ইয়া ইফালে ভাজি পাতি আছো তাৰ পিছত দেখিছে না খিনি চাটনিখিনি মই কিন্তু বৰ ভাল পাওঁ পকৰি লগতটো খাই আৰু ভাল লাগে নহয় জানো তাৰ পৰা মানুহজনৰ কামলৈ যাবলৈ হ'ল ৰাতিপুৱা সময়ত কিমান যে খৰদ হয় নহয় জানো তেওঁৰ কাৰণে ভাত বাঢ়িলো তাৰ পৰা মই কিন্তু ভাত খোৱা নাছিলো তেল মই খোৱা নাছিলো মই অলপমান মানে বইল খাই আছিলো সেইটো কাৰণে মোৰ কাৰণে খিচিৰি বনালো এয়া মই খিচিৰি খাইছো তাৰ পৰা খাই মেলি আজৰি হৈ বাচন বাতি ধুই মেলি আকৌ ছোৱালীজনী স্কুলৰ পৰা পাবহি হ'ল তাই যেহেতু পৰীক্ষা হৈ আছে এয়া দেখিছো না ওলাই যাবলৈ বুলি আহিছো আৰু দামপাখন দেখিছে ইমানেই দামপা যায় নহয় আমাৰ ৰাস্তাটোৱেদি যেতিয়া নেকি ৰ'দ দিয়ে তেতিয়া যে মানে কাপোৰ মেলিবলৈকে নোৱাৰো আগফালে ইমানেই ধূলি নেমেলিলেতো উপায় নাই মেলিবই লাগিব তাৰ পৰা মই ৰাস্তালৈ ওলাই আহিলো আহি পিনি ইয়াত দেখিছো না ৰখি আছো বৰষুণ দি আছে যিহেতু তাৰ পৰা তাই স্কুলৰ পৰা পালেহি খাবলৈ দি মেলি আজৰি হৈ এয়া দেখিছো না বৰষুণ যাক এৰাই নাই দি আছে তাৰ পৰা আকৌ গধূলি ৰান্ধিব হ'লেই নহয় এয়া দেখিছে না মায়ে কাটি দিলে লাও আৰু আলু ৰঙালাও আৰু আলু তাকে ভাজিবলৈ বুলি ল'লোঁ আৰু কুকাৰত দিছিলোঁ দাইল কিন্তু হাফাখন খোলাৰ পিছত মই সদায় তেল মাৰি দিওঁ তেনেকৈ উতলিলেহে ভাল লাগে খাবলৈ তাৰ পৰা টুপানটো কেক এটা অৰ্ডাৰ আছিলে এইটো দেখিছে না হাৰ্ট শ্বেপৰ তাকো ভাত পানী খাই বৈ আজৰি হৈ বনাবলৈ ল'লোঁ